নমস্কাৰ প্ৰিয় দৰ্শক মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি PMEGP অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম লোনৰ বিষয়ে ক'বলৈ ওলাইছো, য'ত নেকি সম্পূৰ্ণ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলে লোন ল'ব পাৰে। এই লোন এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ ওচৰৰ কম্পিউটাৰ দোকানলৈ গৈ এপ্লাই কৰিব পাৰে, নাইবা যদি আপোনালোকৰ ঘৰতে লেপটপ আছে তেন্তে তাতো এপ্লাই কৰিব পাৰিব, বা নিজৰ জিলাৰ DIC অৰ্থাৎ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ চেণ্টাৰত গৈও যোগাযোগ কৰিব পাৰে। এই লোন এপ্লাই কৰাত আপোনালোকৰ নিজৰ পছন্দৰ অনুযায়ী প্ৰজেক্ট ৰিপৰ্ট দিব লাগিব আৰু ITR অৰ্থাৎ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল পৰ্যন্ত দিব লগা হ'ব পাৰে। এই লোনৰ বৈশিষ্ট্য হৈছে যে 50 লাখ পৰ্যন্ত ফ্ৰী লোন পাবলৈ সক্ষম হ'ব পাৰে আৰু নগৰত বাস কৰা সকলোতকৈ গাঁৱত বাস কৰা উদ্যমীসকলে কাষ্ট অনুযায়ী 35% পৰ্যন্ত সাবসিডি পাবলৈ সক্ষম হয়। সেয়ে আপোনালোক পলম নকৰি নিজৰ পছন্দ অনুযায়ী প্ৰডাক্ট সিলেক্ট কৰক আৰু নিজৰ সক্ষম অনুযায়ী লোন লৈ সপোনত বিভোৰ হৈ নাথাকি নিজৰ ব্যৱসায় আজিয়েই আৰু এতিয়াই লাজ নকৰি আৰম্ভ কৰি দিয়ক, কাৰণ নিজক নিজে নবচালে এই যুগত বচোতা কোনো নাই। শেষত সুস্থ থাকক, সুখত থাকক, জীৱন জিন্দাবাদ। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোক চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, ধন্যবাদ।